নমস্কাৰ আজিৰ ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল 5 জানুৱাৰী, পূজনীয় অবিন্দাৰ বাৰ্থডে 2022। আমি সকলোৱে বঙাইগাঁৱত আহিছোঁ আৰু বৰ্তমান আমি জুই পুৱাই আছোঁ। অলপ আগতে কেক কাটি আমি সকলোৱে কেকো খালোঁ। নলবাৰীৰ পৰা আমি ধুবুৰীৰ পৰা আহি পাইছোঁ, গতিকে সকলোৱে বৰ্তমান জুই পুৱাই আছোঁ। আজি 6 তাৰিখ, ৰাতিপুৱা আমি সকলোৱে একেলগে যাব ওলাইছোঁ। গোৱালপাৰাৰ সূৰ্য পাহাৰ, ৰাংচাপাৰা এনেকৈ যাম আৰু বৰ্তমান ফটো ছেশ্যন আমাৰ চলি আছে। গোটেইবিলাক সকলো ৰেডি, খুব আনন্দ মনত। এয়া ভণ্টি আৰু মই ফটো উঠি আছোঁ, মিত্তিটোৱে ফটো তুলি আছে। গতিকে অলপ পিছতে আমাৰ যাত্ৰা আৰম্ভ হ'ব। যাত্ৰা আৰম্ভ হ'ল, গৈ আছে গাড়ী। খুব সম্ভৱ প্ৰথমতে আমি তেল ভৰাম। গাড়ীখন তেল ভৰাব, সোমাবই এতিয়া। সকলোৰে মনত আনন্দ। আমি গৈ আছোঁ। টিটুৰ পিছফালে বহিব মন আছিল চাগে, সেইকাৰণে সি অকণমান মনটো বেয়া কৰি আছে। পিছত চান্স পাব বাৰু। এয়া তেল ভৰাবলৈ আমি ৰখিছোঁ। তেল ভৰাই আমি একদম ডাইৰেক্ট গোৱালপাৰা যাম। গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰ। আৰু এয়া আমাৰ গাড়ী নৰনাৰায়ণ সেতুত উঠিলে। নৰনাৰায়ণ সেতু বহুত যথেষ্টখিনি লম্বা, হেৰিতকৈতো শৰাইঘাটতকৈ যথেষ্টখিনি ডাঙৰ। 2.28 কিলোমিটাৰ নৰনাৰায়ণ সেতু। আমি এতিয়া নৰনাৰায়ণ সেতুৰ ওপৰেৰে গৈ আছোঁ যোগীঘোপাত। আৰু নৰনাৰায়ণ সেতু পাৰ হোৱাৰ কিছু সময় পিছতেই আমি গোৱালপাৰাত সোমাম আৰু সূৰ্য পাহাৰ পাম। চবেই খুব ব্যস্ত হৈ আছোঁ, কেতিয়া পাম এনেকুৱা লাগি আছে। নৰনাৰায়ণ সেতু কিন্তু দুখলপীয়া, তলেৰে ট্ৰেইন যায়, ওপৰেৰে আমি গাড়ী যায়। গতিকে খুব ধুনীয়া এখন সেতু। আমি চাগে গৈ পালোঁ, নহয় আমি এটা শ্বৰ্টকাট ৰাস্তাৰে গৈছিলোঁ। শ্বৰ্টকাট ৰাস্তাৰে গৈ তাতে এখন খুব ধুনীয়া ৰবৰৰ বাগান, ৰবৰৰ গছ থকা বাগান পালোঁ। প্ৰাকৃতিক সৌন্দৰ্য খুব ধুনীয়া আছিল। গতিকে আমি গাড়ী ৰখাই সকলোৱে তাতে অকণমান নামিলোঁ। নামি পেলাই ধুনীয়া ধুনীয়া ফটো উঠিলোঁ। এয়া আমাৰ মেইন ৰাস্তা নহয় দেই, সেই শ্বৰ্টকাট ৰাস্তাটোৰে গৈ আছোঁ। এয়া চাগে আমি গাড়ী ৰাখিম আৰু। খুব ধুনীয়া গছ আছিলে, বাটিত ৰবৰ পৰি আছিলে গছবিলাকত, একো একোটা বাতি বান্ধা আছিলে। আমি নামিলোঁ, মা এঙামুৰি মাৰিছে, ৰ'দ লাগিছে, ইমান ধুনীয়া মিঠা ৰ'দটো। জেগাটো খুব ধুনীয়া আছিলে। চবৰে ফটো উঠিব মন গ'ল। তাতে অকণমান গগলছ পিন্ধি ফটো উঠিলোঁ 2 কপিমান চবেই মিলি। এই গছত আঠাবিলাক পৰি আছে আৰু এই আঠাৰেই মানে ৰবৰৰ গছ এইবোৰ, এই আঠাৰেই ৰবৰ বনায় আৰু এইবোৰ ৰবৰ ফেক্টৰীত যায়। পিছত মই এটা হেৰি পাইছোঁ, তাতে মই ৰবৰ কেনেকৈ বনাই পাই গ'লোঁ কাৰণে মই দেখুৱাইছোঁ। এতিয়া আমাৰ ফটো ছেশ্যন চলি আছে। মই মানে এই টুপিটো লৈ যে ইমান ব্যস্ত, লাজেই লাগিছে পাই। তথাপি এয়া ফটোৰ কাৰণে আমি পজ দিছোঁ। মাৰ গগলছযোৰ বোধহয় উলিয়াওঁতে অকণমান নষ্ট হ'ল নেকি, ক'ব নোৱাৰোঁ। যি হওক, এয়া মিঠুই কেমেৰাটো লৈছে দেই। মিঠুই মোক সদায় গালি পাৰি থাকে, তই ভিডিঅ' কৰিব নাজান। তাই এতিয়া কেমেৰাটো লৈ খুব শ্ল'লি, তাই খুব ধুনীয়াকৈ ভিডিঅ' কৰে। গতিকে তাই কৰি আছে মোৰ ভিডিঅ'ত। তাই সদায় অসন্তুষ্ট, ইমান ফাষ্ট কৰ, কেনেকৈ ঘূৰাও, কেমেৰাটো ঘূৰাব নাজানো। গতিকে তাই মোৰ কেমেৰাটো লৈ বৰ্তমান ভিডিঅ' কৰি আছে আৰু তাইতো শ্ল' এণ্ড ষ্টেডি, গতিকে খুব ধুনীয়াকৈ কৰি আছে ভিডিঅ' শ্ল'লি। এতিয়া চাগে আমি আকৌ গাড়ীত উঠিম, গোটেইবিলাকে গাড়ীত উঠি আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল। আমি সূৰ্য পাহাৰ পালোঁ চাগে, তাতে নামিছোঁ সূৰ্য পাহাৰৰ ষ্টপেজত। মেইন গেটখন মোৰ তোলাই নহ'ল। এতিয়া আমি মানে চবেই অকণমান বাহিৰলৈ যাম আৰু। গতিকে তাতে নামি গেটেৰে সোমালোঁ। সেই জেগাটো খুব ধুনীয়া আছিলে। ইয়াত আমি ৱাছৰুম বিচাৰি পাই গ'লোঁ। ৱাছৰুম ইফালেই আছে। ইমান ধুনীয়া জেগাটো। ঘাঁহবোৰ অকণমান শুকাই গৈছে। এতিয়া আমি ৱাছৰুমৰ ফালে গৈ আছোঁ। তাতে গৈ ফ্ৰেছ হৈ তাৰপিছত আমি সূৰ্য পাহাৰ যাম। ৱাও, খুব কি মৰম লগা ৰাস্তাটো, পথটো ইটাৰে ইমান ধুনীয়াকৈ বান্ধিছে। এইটোৱে ৰাস্তা, ইপিনেৰে আমি গৈ আছোঁ। আৰু সুন্দৰকৈ ৰাখিব পাৰি ইচ্ছা কৰিলে। সেয়া মাহঁত গৈয়ে পাইছে, মই ভিডিঅ' কৰি পিছে ভিক্টৰী। মোৰ ছাঁটো হয়তো এতিয়া দেখাম অকণমান পিছতে। ছাঁটোৰে ভিক্টৰী চিন লৈ আমি গৈ আছোঁ। সেয়া মোৰ ভিডিঅ' কৰা ছাঁ। কি কৰিম, নিজেতো উঠিব নোৱাৰোঁ, উঠিব মন যায়, ছাঁটোকে উঠাইছোঁ আৰু নিজৰ। এয়া তাৰপিছতে আমি এটা হেৰিত সোমালোঁ, এটা মিউজিয়ামটো খুব ধুনীয়া আছিলে। আৰু এয়া হ'ল সূৰ্য পাহাৰৰে ভিতৰৰ দৃশ্য। এয়া আকৌ মিঠুই কেমেৰা লৈছে। তাই কেমেৰা লোৱা মানে একদম শ্ল' এণ্ড ষ্টেডি, খুব ধুনীয়া ফটোবিলাক তেতিয়া। সেয়া মা গৈ আছে, মই গৈ আছোঁ। এয়া আমি সূৰ্য পাহাৰৰ ভিতৰলৈ গৈ আছোঁ। তাতে এটা সৰু সূৰ্য মন্দিৰ আছে, শিলতে খোদিত কৰা। সেই মন্দিৰটোত আমি সকলোৱে প্ৰণাম জনালোঁ।
সূৰ্য দেৱতাক। এজন পুৰোহিত এজন আছিলে, তেওঁ সকলোকে মানে ভালকৈ পঢ়া শুনা কৰিব ক'লে, সূতা বান্ধি দিলে হাতত, ধূপ জ্বলাই জ্বলাই পঢ়িব ক'লে। যি হওক ভালেই লাগিল, খুব ভাল লাগিল। আমি ঠিক সেইফালে আমি নামি গৈ আছোঁ, সূৰ্য পাহাৰৰ যে সৰু মন্দিৰটো সেইফালে আমি নামি নামি গৈ আছোঁ এতিয়া। এয়া কিন্তু সূৰ্য পাহাৰৰ ভিতৰত ঠিক সোমাই এইবোৰ দোকান আছিলে, খুব ধুনীয়া দোকান, বিভিন্ন বস্তু, ফলৰ চানাৰ দোকান আছিলে, ফুচকা আছিলে। গতিকে এয়া আমাৰ প্ৰথম সোমাই দৃশ্য। আগৰ ভিডিঅ'টো কিন্তু ঠিক নেক্সট হেৰিটো আছিলে, মোৰ এইটো ভৰাওঁতে অকণমান উল্টা পুল্টা হ'ল, একো নাই আৰু চিজিল নকৰোঁ আৰু। এয়া আমি সূৰ্য পাহাৰৰ পিনে সোমাই আছোঁ, মেইন গেটেদি সোমাই আছোঁ। এয়া টিটু আৰু ৰিকু পূৰা মস্তি কৰি আছে। এয়া এইবোৰ হৈছে সূৰ্য দেৱতাক পূজা কৰা থালি, এইবোৰ লৈ যায় সকলোৱে পূজা কৰে দেৱতাক। আৰু আমি যেনিবা ভাত চাত খাই আহিছোঁ, গতিকে আমাৰ পূজা কৰা নহ'ব, গতিকে আমি ডাইৰেক্ট দৰ্শন কৰিবলৈ গৈ আছোঁ। তাতে আমি অকণমান হেৰিৰে অৰ্ঘ্য দি অকণমান প্ৰণাম কৰিম, সেই বুলিয়ে আগবাঢ়ি গৈছোঁ। সেয়া মিঠু আহি আছে পিছে পিছে। এয়া আমি চিৰিৰে নামি গৈ আছোঁ। এইপিনে গ'লে একচুৱেলি নদী এটা আছে, হেৰি মানে নৌকা বিহাৰ কৰিব পাৰি তাতে। অকণমান চাব গৈছোঁ কি কৰে। ধুনীয়া ৱৰ্ডটো যে মোৰ বহুত বাৰ ইউজ কৰা হৈছে, তাৰমানে বেছি ৱৰ্ড কালেকশ্যন নাইতো, সেই এটাই জানো ধুনীয়া, সেইকাৰণে চবতে ধুনীয়া 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 সেইটোৱে কৈ আছোঁ আৰু। তাৰ কাৰণে মই অত্যন্ত দুখিত। ইয়াত সূৰ্য দেৱতাৰ মূল মন্দিৰটো, ইয়াতে আমি প্ৰণাম কৰিছিলোঁ। অকণমান কেমেৰাটো ঘূৰালে দেখা পাম। এয়া এই চিৰিৰে নামি গৈয়ে সূৰ্য দেৱতাৰ মন্দিৰটো, তাতে আমি সেইখন এয়া মন্দিৰটো, ইয়াতে আমি প্ৰণাম কৰিছিলোঁ। কুঁহিয়াৰ ৰস দেখাৰ লগে লগে পিঁয়াজ যেন বেছিকৈ বাঢ়ি গ'ল। কুঁহিয়াৰ ৰস খাবই লাগিব, একদম আহি গ'লোঁ। কুঁহিয়াৰ ৰসৰ ইমান কিন্তু যথেষ্ট মানে হাইজেনিক যেন লাগিছে। যি কুঁহিয়াৰবিলাক কাটি কাটি যে থৈ দিছে বাকচটোৰ ভিতৰত, ইয়াতে নিশ্চয় মাখি পৰা নাই বুলি আশা কৰিছোঁ আৰু, যিহেতু বাহিৰতে তেনেকৈ থৈ দিয়া নাই, গতিকে হাইজেনিক বুলি ভাবি আৰু এতিয়া খাওঁ আৰু সকলোৱে মিলি কুঁহিয়াৰ ৰস। মা আৰু অকণমান ৰেষ্ট লৈছে, তাতে বহুতখিনি খোজকাঢ়িলেতো, আৰু আমি চব এতিয়া কুঁহিয়াৰ ৰস খাম। কুঁহিয়াৰ ৰস খাইহে আমি যাম আৰু। যি হওক এটা ভাল লাগিছে কুঁহিয়াৰ ৰস দেখি। বৰফো দি আছে, আমি বৰফ দিব মানা কৰিছোঁ। টেঙা দিছে, নিমখ দিছে, বেছ বঢ়িয়া কুঁহিয়াৰ ৰস। এটা গিলাচ 20 টকাকৈ, যথেষ্ট, এক গিলাচত যথেষ্ট ৰস আছে, একদম চবে মানে মন ভৰি কুঁহিয়াৰ ৰস খাইছোঁ। আহিলোঁ শ'লমাৰীত থকা শ্যামা কালী মন্দিৰলৈ। শ্যামা কালী মন্দিৰৰ ফটো তোলা নহ'ল, ভিডিঅ' কৰাও নহ'ল, ফটো উঠিছিলোঁ অৱশ্যে, ফটো ইয়াতে এড কৰা নহ'ল। এয়া কিন্তু হৈছে টুক্ৰেশ্বৰী মন্দিৰ। তাৰে ঠিক পিছতে আমি আহিলোঁ টুক্ৰেশ্বৰী মন্দিৰ। ইয়াতে যথেষ্ট বান্দৰ, গতিকে ভিতৰত সোমাব লাগিলে বান্দৰ খেদা এজন মানুহ ল'ব লাগে ভাড়া কৰি। তেওঁলোক থাকেই আৰু কয় যে আমি বান্দৰ খেদি খেদি লৈ যাম, ওপৰলৈ লৈ যাম, আপোনালোকে একো চিন্তা কৰিব নালাগে। এই মানুহজন যে লাঠি লৈ আছে, তেওঁ আমাক লৈ গৈছিল ওপৰলৈ বান্দৰ খেদিবৰ কাৰণে। তেতিয়া আমি টুক্ৰেশ্বৰী মন্দিৰ 1:30 বজাত পাইছিলোঁ। 2:15 বজালৈ আমি টুক্ৰেশ্বৰ মন্দিৰত থাকিলোঁ। তাতে আমি চাহ তাহ খালোঁ আৰু
ওপৰতো গৈছিলোঁ একদম চিৰিৰে ওপৰলৈ গৈ তাতে এটা শিৱ মন্দিৰ এটা আছে তাৰো ওপৰতো বহুত কিবা কিবি আছে সিমানখিনিলৈ আৰু আমাৰ যোৱা নহ'ল যিহেতু আমাৰ আচল ৰাংচাপাৰা আছেই তাতে ফুৰিব লাগিব ইয়াতেই ভাগৰ লাগি গ'লে নহ'ব গতিকে আমি খুব এটা ওপৰলৈ নগ'লোঁ তথাপি কিছু ওপৰলৈকেতো আমি গ'লোৱেই তাৰে পৰা আমি আহি খুব মানে ভাল লাগিল আৰু চাহ খাই খুব ফ্ৰেছ হ'লোঁ এইটো মন্দিৰতে এহাল হাজবেণ্ড আৰু ৱাইফ তেওঁলোকে চাহৰ দোকান দিছে খুব ভাল লাগিলে চাহ খাই তাৰপিছত আমি এই ৰাংচাপাৰা আহি পালোঁ 2:50 বজাত আমি 2:50 PM এনেকুৱা মানত আমি ৰাংচাপাৰা আহি পালোঁ ৰাংচাপাৰাত গাড়ীৰ পৰা নামিয়ে যে এই ফিল্ডখন ইমান মৰম লাগিছিল একদম প্লেইন খালি ঘাঁহবিলাক অকণমান গল্ডেন হৈ গৈছে বাৰু সেউজীয়া হৈ থকা নাই কিন্তু তথাপি ফিল্ডখন সঁচাকৈ নামিয়ে মানে একদম সমস্ত ভাগৰ যেন দূৰ হৈ গৈছিল সূৰ্যৰ সোণালী পোহৰ ঘাঁহৰ সোণালী ৰং সঁচাকৈ মনটো একদম ভৰি গৈছিল তাতে মায়েতো অকণমান ঘাঁহত বহিয়ে দিলে আমিও অকণমান ড্ৰেছ চেঞ্জ কৰিলোঁ ফটাফট কিন্তু এইটো ড্ৰেছ একদম ভাল লগা নাই উপায় নাই আৰু গমটো নাপালোঁ কিমান বেয়া লাগিব এয়া পিন্ধিছোঁ আৰু আহি এতিয়া প্ৰথমে ফিল্ডখনতে আমি খুব ভাল লাগিলে অকণমান এনজয় কৰিলোঁ তাৰপিছত কোনফালে দিছ ইজ ৰাংচাপাৰা বিৰাট ধুনীয়া চাউথ ভিউ হেভি চুইট ইমান মৰম লগা গাঁও টোটেলি চাফা এয়া পূৰা পুৰি চাফা বেলেগ এনজয় কৰিলোঁ বাই বাই এণ্ড দিছ ইজ মাই মম ইউ আৰ কামিং টু ৰাংচাপাৰা টু ভিজিট এই যে বন্ধ পালোঁ হা আমি গ'লোঁ বেম্বু পাৰ্কলৈ ৱেলকাম টু বেম্বু পাৰ্ক খুব ধুনীয়া নেদেখিলে যে কেমেৰাত কেতিয়াও উঠাব নোৱাৰি কাৰণ মই বহুতৰে কেমেৰাত দেখিছিলোঁ কিন্তু অনুমান কৰিব পৰা নাছিলোঁ যে পাৰ্কখন কেনেকুৱা গৈহে মানে আচৰিত লাগিল মানে বাঁহৰ চাৰিওপিনে বাঁহবিলাকে এনেকৈ আকাশখন চালি মানে হেৰি কৰি ধৰিছে যে অকণমানো পোহৰ তাত নাহে একদম ঘৰৰ নিচিনা কৰি পেলাইছে বাঁহবিলাকে দিয়ে আৰু তলবোৰ ইমান চাফা এটাও পাত নাই আৰু বাঁহৰ চব চেয়াৰ যিবোৰ বহিবৰ কাৰণে বাঁহেৰে বনাইছে ধুনীয়াকৈ ইয়াতে ডনেশ্যন বক্স এইটো এটা পিছতে বিৰাট বঢ়িয়া এটা জমনি আছে আগে জমনিটো চাই লওঁ মোৰ ৰেকৰ্ডিং ষ্টপ কৰি ইয়াতে জমনি ষ্টাৰ্ট হ'ব আৰু এতিয়া অলপ পিছতে মই মাক কেমেৰাটো দিম আৰু তেতিয়া ষ্টাৰ্ট হ'ব এই জমনি কিবা বেলেগ কালাৰ ওলাই আছে খালি হেৰিহেন দেখোন অলপমান জেগাত তহঁতক দেখা যায় গোটেইখনত দেখা নাযায় থাকেদি কিয় পোহৰটো এনেকুৱা হৈ আছে এই যে ফাঁকেদি ঋতুৰ লগ দেখা যায় অলপমান তোৰ আঙুলিটো এই ৰাম দেখা যাব কেমেৰাত নিদিবি বহ মই কি হৈছে ধৰিবাই পৰা নাই ভাল লাগছে ভাল লাগিল জমনিটো আৰু ঘূৰাই থাকোঁ যি কি নহওক এয়া ৰাংচাপাৰাৰ সেই ডনেশ্যন বক্সটো আকৌ আমি দেখুৱাইছোঁ তাৰপিছত এইবাৰ চাগে কেমেৰা মিঠুৱে ল'ব নেকি মিঠুৱে ল'লেতো খুব ধুনীয়াকৈ তাই ভিডিঅ' কৰে শ্ল' এণ্ড ষ্টেডি একদম গোটেইখিনি খুব ধুনীয়াকৈ দেখুৱাব যিখিনি বেম্বু পাৰ্কৰ ভিতৰৰখিনি তাৰপিছতে বেম্বু পাৰ্কৰ পিছতেই আমি হেৰিত যাম চাগে ড্ৰিমলেণ্ড পাৰ্ক তাতে যাম এয়া বেম্বু পাৰ্কেই ধুনীয়া ধুনীয়া বাঁহৰ নহয় চাগে এয়া কাঠৰ চেয়াৰ মানে কাটিং কৰিছে এয়া বাঁহত ইয়াত আমি চবেই এবাৰ বহিছোঁ আৰু বহি ফটোৰ কাৰণে প'জ দিছোঁ এইটো মিঠুৰ বেগ তাই খুব শ্ল'লি ধুনীয়াকৈ দেখুৱাব গোটেই পাৰ্কখন দেখুৱাৰ পিছত ইয়াতে ওচৰতে চাওমিনৰ দোকান ম'ম' এইবোৰ চব পোৱা যায় সকলোখিনি পোৱা যায় চব মানে কোনোবাই যদি ইয়াতে ইচ্ছা কৰে বহি সেইবোৰ ধুনীয়াকৈ মজা লৈ খাব পাৰে সূৰ্যটো বেকা হৈ যোৱাৰ কাৰণে বেকাকৈ পোহৰটো পৰিছে ইয়াৰ পিছবেলা 3-3:30মানটো বাজিলেই চাগে গতিকে সঁচাকৈ এইখিনি একচুৱেলি কেমেৰাত একোৱেই বুজা যোৱা নাই আমি ৰিয়েলি যিটো ফিল কৰিছোঁ মানে ইমান ধুনীয়া ভাবিব নোৱাৰি গছৰ মূৰাবিলাক ইমান চাফাকৈ ৰাখিছে এটাও পাত নাই ইমান বাঁহৰ গছ মানে কেনেকুৱা পাত হয় কিন্তু এটাও পাত নাই ইয়াতে গতিকে আহক চাওঁ আমি আকৌ
ৰাংচাপাৰাৰ গাঁৱৰ মাজেৰে আমি চবে খোজকাঢ়ি গৈ আছোঁ। গাঁওখন যে কি ধুনীয়া সঁচাকৈ। ৰবৰবিলাক এনেকৈ থৈ দিছে এচিডেদি এচিড ন এচিড কিমান দিন থ'ব এইটো এনেকৈ আজি ধৰিলে আজি 2 ঘণ্টাৰ পিছত হৈ যাব অঁ 2 ঘণ্টা 1 ঘণ্টাৰ পিছতে ফিৰাবাৰ খাই তাৰপিছত যাব লাগে বেচাবাৰ খাই অঁ 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 এইবিলাক দাম আছে তাৰপিছত এইবিলাক এইবিলাক এতিয়া 120 টকা কৰি কিলো এখন 1 পিচ হ'লে কিমান হয় 1 পিচ এইখন এখন পাৰ্ক এতিয়া আমি ৰাংচাপাৰাৰ পৰা ওলাই আহিবলৈ ধৰিছোঁ ৰিটাৰ্ণ জাৰ্ণি গাড়ীখন যিফালে আছে সেইফালে যাবলৈ ধৰিছোঁ গাড়ীত উঠি আকৌ আমি প্ৰথম আমি গ'লোঁ শালমাৰা মন্দিৰ উত্তৰ শালমাৰা মন্দিৰ আৰু উত্তৰ শালমাৰাৰ পৰা আমি বঙাইগাঁৱৰ যে নতুন এখন পাৰ্ক বনাইছে তাৰ পুখুৰীৰ পাৰত তাতে আমি যাম গতিকে এয়া আমি ৰিটাৰ্ণ জাৰ্ণি এয়া এটা চাৰ্চ আছে ৰাংচাপাৰাতে চাৰ্চটো চাবলৈ গৈছোঁ চাৰ্চ চাই আমি আৰু সকলোৱে ওলাই আহিম আহি গাড়ীত উঠিম আৰু চাৰ্চটো খুব ধুনীয়া সৰু আছাম টাইপ ঘৰ কিন্তু মৰম লগা চাৰ্চটো বাই বাই ৰাংচাপাৰাৰ পৰা ওলাই আমি যোগীঘোপাৰ এখন ৰাজস্থানী হোটেলত চাহ খালোঁ চাহৰ লগত ৰুটি পৰাঠা পনীৰৰ চব্জি এইবোৰ খাই আমি ডাইৰেক্ট গ'লোঁ উত্তৰ শালমাৰাৰ সৎসংগ মন্দিৰলৈ তাতে ঠাকুৰক প্ৰণাম কৰি তাৰপিছত এয়া আমি বঙাইগাঁও পাৰ্কত আহিলোঁ বঙাইগাঁৱত এটা পুখুৰীৰ মানে বঙাইগাঁও কলেজৰ ঠিক লগতে পাৰ্কখন আৰু এটা পুখুৰীক কেন্দ্ৰ কৰি পাৰ্কটো পুখুৰীত খুব ধুনীয়া ধুনীয়া ফোৱাৰা খুব ভাল লাগিছিলে আৰু ছাইডত ধুনীয়া গাৰ্ডেন আছিলে বহুত এনজয় কৰিলোঁ এনেকৈ আমাৰ গোটেই দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ